নমস্কাৰ। আজি হৈছে গৰু বিহু। গৰু বিহুৰ এয়া মই গা ধুবৰ কাৰণে মাহ আৰু হালধি পিচি আছোঁ। এইফালে মানে তিয়াই থোৱাটো অলপ কমেই হ'ল, সেইকাৰণে পিছোঁতে অলপমান সময় দেৰি লাগিল। এইফালে মাহ হালধিৰে প্ৰথম দিনাখন উৰুকাৰ দিনাখন যদি গা ধুৱে খজুৱতি মানে কিবা নহয় বুলি কয়, খজুৱতি গাঁৱত নালাগে বুলি কয়। ইমান ভালকৈ নাজানো যদিও বহাগৰ উৰুকাৰ দিনাখন এনেকৈ আমাৰ ফালে কিন্তু মাহ হালধিৰে গৰু গা ধুৱাই, যোনখিনিয়ে নোৱায় সেইখিনিয়ে গা ধুৱায়। গতিকে মোৰ ছোৱালীকো মই লগাই দিছোঁ অলপমান। এইফালে তাই বহুত এক্সাইটেডত আছিলে মামী এইবোৰ কি কৰে বুলি। এয়া ধুনীয়াকৈ ঘঁহি লৈছে আৰু মোৰ নিজৰ কাৰণেও অলপমান ৰাখি লৈছোঁ। এইফালে তাই মানে ধুনীয়াকৈ ঘঁহি দিব লাগে বোলে। এইফালে মই কৰি দিছোঁ মোৰ সৰু ছোৱালী। আৰু ৰাতিৰ আহাৰ বনাইছোঁ।